নমস্কাৰ অগ্নিম ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। শুৱাৰ পৰা উঠি লৈ পেলাই এই দোকান খুলিবলৈ আহিছোঁ। জাষ্ট চাবিটো লৈ পেলাই দোকান খুলিলোঁ। পিছফালৰ দৰ্জা যিখন আছে সেইখন দৰ্জা খুলি পেলাই আহি পেলাই আপোনাৰ ফ্ৰিজৰ যিটো ছুইচ আছিলে ফ্ৰিজৰ ছুইচটো অন কৰি ল'লোঁ, যিহেতু ঠাণ্ডা হ'ব লাগিব। ফ্ৰিজত মোৰ আচলতে ফ্ৰিজত ঠাণ্ডাৰ ছিজন গৈছে যদিও যথেষ্ট মাল এতিয়াও ৰাখিছোঁ মই ফ্ৰিজত। আৰু মালবিলাক বাহিৰৰ মালবিলাক এটা বাহিৰৰ মানে চিপছবিলাক যে মেলি থওঁ তাৰ পৰিৱেশটো ভিতৰত কেনেকুৱা হয় আপোনালোকে দেখুৱাব বিচাৰিছিলে। এয়া চাওক, গোটেই এনেকৈ চিপছবিলাক খামাল মাৰি পেলাই এনেকৈ থৈ দিওঁ। আৰু এতিয়া এখন চাটাৰ দুইখন খুলিমগৈ বাহিৰত গৈ পেলাই। খুলি পেলাই আজি লাইনো আছে, আজি লাইনৰ পৰিৱেশ আপোনালোকক দেখুৱাম। দোকান খোলা হৈ গ'ল আৰু খুলি পেলাই আপোনাৰ চাহ তাহ খালোঁ আৰু চাহ তাহ খাই পেলাই গহপুৰ গ'লোঁ গুটকা কেইটামান আনিবলৈ। গুটকা চেজ হৈ গৈছিলে, শিখৰ গ'ল এইবিলাক। আৰু এয়া আগফালে ইমান ৰ'দ দিছে, ৰ'দৰ জিলিকনিত আচলতে থাকিব পৰা নাই। এখন চকীতে মই বহি থাকোঁ, এখন চকীতে বহোঁ, কিন্তু ৰ'দৰ জিলিকনিত একদম থাকিব পৰা নাই, অৱস্থা বহুত বেয়া হৈ গৈছে। আৰু আচলতে কালি বতাহ যিটো আহিলে বতাহৰ কাৰণে অকণমান কিন্তু সেমেকিলে, আজি অকণমান সহ্য কৰিব পাৰি, কিন্তু কালি সহ্য কৰিব পৰা নাছিলোঁ। আৰু গহপুৰৰ পৰা আহি লৈ গুটকাখিনি ধুনীয়াকৈ সজাই ল'লোঁ। এইফালে দেখাইছোঁ আপোনালোকক, গুটকাখিনি ধুনীয়াকৈ এইটো ছাইডত এনেকৈ সজাই ল'লোঁ। গুটকাখিনি গোটেই এনেকৈ এইকণৰ পৰা এইকণলৈকে মাল আনোতেই 19,000 কিমান টকা হৈছে। আচলতে গুটকাবিলাকৰ বহুত দাম, আৰু দামৰ কাৰণে খুব দাম, আৰু দামৰ কাৰণে আচলতে চেলো বেছি আছে। দাম যদি হয় আচলতে এই 19-20 হাজাৰ টকা মাল এদিনতে চেজ হৈ যায়। আৰু পোৱালিবিলাকে খুব কিণ্ডাৰ জয় বিচাৰি থাকে। আৰু এটা কিণ্ডাৰ জয় আনিলোঁ, এইটো কিণ্ডাৰ জয় এটা লৈছোঁ, 20 টকীয়া কিণ্ডাৰ জয়। আৰু আগফালৰ জিলিকনিৰ পৰা একদম কিবা লাগি গৈছে, চাওকচোন পৰিৱেশটো ইমান ৰ'দৰ এয়া হেৰি। আৰু আচলতে সৰু গাড়ীখন লাইনত ওলাই গৈছে, লাইনত মাল দিওঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ, অকণমান জল্দি হৈ আছিলে। আৰু এতিয়া মই আকৌ মোৰ যিখন গাড়ী আছে সেই গাড়ীখনত কিছুমান মাল এতিয়া লোড দি পেলাই আকৌ এইফালে গাড়ীখন প্ৰথম ড্ৰাইভৰ আহি পাইছে এতিয়া। এইফালে আপোনাৰ বাকৰি ছাইডে আজি লাইন আছে, বাকৰি ছাইডে কেইখনমান দোকানৰ অৰ্ডাৰ আছে, পঠিয়াম মাল এতিয়া। আৰু তাৰ পৰিৱেশ লাইনৰ কাৰণে মাল ৰেডি কৰিছোঁ। এইফালে আপোনাৰ তেৰেমেৰে ৰেডি কৰিছোঁ 4টা, আৰু এইফালে চাটকিন চানাটো আছে, আৰু এইফালে আপোনাৰ ৰিংছ আছে, ৰিংছ 5 কাৰ্টন, আৰু চুলবুল 5 কাৰ্টন, আৰু সেইফালে চুকত হাবা 5 কাৰ্টন ৰেডি কৰিছোঁ। আৰু ড্ৰাইভাৰজন আহি পাইছে, গাড়ী মই ৰেডি কৰিছোঁৱে। আৰু এইফালে আপোনাৰ কেইটামান মাল ৰেডি কৰিছোঁ। এইফালে আছে আপোনাৰ আনমোলৰ যিখিনি বিস্কুট মেৰি এনেকৈ আছে, আৰু 2-3টামান আলু আছে, আলু যাব 2-3টামান, আৰু পানী যাব। আৰু তেনেকৈ লাইনত পঠিয়াম। গাড়ীতে মাল লোড কৰিম। ড্ৰাইভাৰজন আহি পাইছে, বাইক থ'লে ড্ৰাইভাৰজনে আহি পেলাই এতিয়া মালটো লাইনত পঠাম। আৰু আমাৰ ইয়াত দেহাই ধুনীয়াকৈ খেলি আছে। ককাক এটা সৰু বিচনী এখন বনাই দিছিলে, আৰু বিচনীখনে লৈ পেলাই কি ধুনীয়াকৈ খেলি আছে আইতাকৰ লগত। আৰু এয়া নিজে বিচনী আচলতে আইতাকে মৰা দেখে, আৰু আইতাকে মৰা দেখি পেলাই সিও বিচনী মাৰি আছে ধুনীয়াকৈ। আৰু কেমেৰাটো আগলৈ দৌৰি আহিছিলে। এয়া কালাৰ যিটো অনলাইনত আহিছিলে, কালাৰ চাওকচোন, ফেব্ৰিক কৰিব বোলে ৱালত। আৰু ইফালে ব্ৰাছ আহিছে, খুব কম দামত খুব ধুনীয়াকৈ পাইছোঁ এয়া। আৰু কেইটা আছে কালাৰ ইয়াত? 12টা কালাৰ আছে। আৰু এইফালে ব্ৰাছ কেইডাল আছে? 8ডাল ব্ৰাছ আছে। আৰু কিনো কৰিছে তাই ৱালত, মই অকণ পিছত আপোনালোকক দেখুৱাই আছোঁ। ৰুমলৈ আহিছিলোঁ, আৰু ৰুমলৈ আহি পেলাই আচলতে অনলাইনত এটা বস্তু আহিছিলে, আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে। তামোল এখন খাই ল'লোঁ দেই, খুব মানে বেয়া লাগি আছিলে হেৰিটো, মুখখন সেইকাৰণে খাই ল'লোঁ। খাই পেলাই ৰুমলৈ আহিলোঁ। তাই কালি কিবা ফেব্ৰিক এটা কিবা কালাৰ এটা আনিছিলে, 165 নে 75 কিবা এটা লৈছিলে। সেই কালাৰটো আনি পেলাই এটা ৱালত এটা ৰং কৰিছে, চাওকচোন কি সুন্দৰ লাগিছে দেখিবলৈ। এইটো এটা পাত দি পেলাই এনেকৈ হেৰি কৰিছে, আৰু খুব ধুনীয়া লাগিছে আচলতে। আমাৰ ৰুমৰ ইয়াৰ পৰিৱেশ ফাংচন, আমাৰ ল'ৰাৰ বাৰ্থডে যিখন ফাংচন পাতিছিলোঁ, সেই ফাংচনৰ এখন বেনাৰ ফিটনেছ বনাব লগা হ'ল। আৰু ফিটনেছৰ কাৰণে ছাইডত অ'নাৰ নেমটো এনেকৈ লিখিব লগা হ'ল, মোবাইল নম্বৰ দিবলৈ। আৰু তাকে লিখি পেলাই এতিয়া ঘৰলৈ আহি আছোঁ। তাত লিখাটো ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু পাহৰি থাকিলোঁ আচলতে ভিডিঅ' কৰিবলৈ। এতিয়া অ'নাৰ নেমটো ক'ত লিখিলোঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু কেনেকৈ লিখিলোঁ, আৰু ছাইডত ৰিফ্লেক্টৰ লগাব লাগিব। আৰু গাড়ীখন যিহেতু 2 বছৰ হ'ল, 2 বছৰ হোৱাৰ কাৰণে ফিটনেছ ক্লিয়াৰ কৰিব লাগে, নহ'লে আজিকালি পুলিচৰ পৰা গাড়ী চলাবই নোৱাৰে। আৰু অ'নাৰ নেমটো ক'ত লিখালোঁ আপোনালোকক দেখাইছোঁ। আমাৰ ঘৰ গৈ থকা অৱস্থাত এনেকুৱা এটা পৰিৱেশ আপোনালোকে দেখা পাব। কি ধুনীয়া
ৰাস্তাৰ চাইডে চাইডে পুলি লগাইছে চাওকচোন। আৰু এই আঁতৰত 4 লেনে আচলতে কাম কৰি আছে। আৰু এইখন যিখন দেখিছে আপোনালোকে, এইখন যীশু খ্ৰীষ্টৰ আমাৰ ইয়াত চাৰ্চ বুলি কয়। মই এইখন স্কুলতে কৰিছিলোঁ, 3 বছৰ চাকৰি কৰিলোঁ। আৰু এইটো আমাৰ APDCL-ৰ এইটো গুদাম। APDCL ইয়াত কাৰেণ্ট কাট কৰে। আৰু এইয়া 4 লেনৰ মানুহে কাম কৰি আছে, ৰাস্তা পূৰা তীব্ৰ গতিত কাম কৰি আছে মানুহবিলাকে। আৰু আচলতে এখন প্ৰেছ দিয়া গাড়ী, আৰু এয়া আলকটা ভৰ্তি ট্ৰাক ৰখি আছে ইয়াত প্ৰেছ দিবলৈ। আচলতে ৰাস্তাটো দুটিপ মাৰিলে, 2বাৰ মৰা হ'ল ইয়াত, আৰু এবাৰ মাৰিব বোলে, কিবা DBM আৰু ফাইন এনেকৈ কিবা নাম কৰে। আৰু পৰিৱেশটো আচলতে বহুত ধুনীয়া হৈ গৈছে। আমাৰ এইটো এটা কণ্ট্ৰল ৰুম, আমাৰ গহপুৰৰ APDCL-ৰ এইটো কণ্ট্ৰল ৰুম। আৰু কণ্ট্ৰল ৰুম পাৰ হৈ আচলতে আমাৰ ঘৰ পায়। আৰু এটা সুন্দৰ গৃহ আপোনালোকে দেখিছে, খুব ধুনীয়া এজন আৰ্টিষ্ট আছে ইণ্ডিয়ান আৰ্মি, তেখেতে বনাইছে এইটো ঘৰ। আৰু এইটো গৈ পেলাই এতিয়া আমাৰ ঘৰ পাম। এইবিলাক যিবিলাক ৰোড চাইড দোকান আপোনালোকে দেখিছে, এইবিলাক ইয়াত সৰু সৰু গুমটি আছে, এইফালেও 2-3খন আছে। এই গুমটিবিলাকক আচলতে মই মাল দিওঁ। আৰু এইখন এইফালে আছে, 6খন আছে গুমটি আমাৰ এইখনত। আৰু এনেকৈ গৈ এখন গুমটি আছে, গৈ পেলাই এই যিজোপা আপোনাৰ ৰঙা ৰঙা ফুল ফুলি থকা ঘৰ দেখিছে, এইখনে আমাৰ ঘৰ। আৰু এটা সুন্দৰ পৰিৱেশ আচলতে। এইজোপা গছে আমাৰ ঘৰখন চিনাকি। আৰু এয়া দোকান হৈছে, ঘৰলৈ সোমাইছোঁ। গেটখন খুলি দিয়ে ধুনীয়াকৈ, এয়া গেট খুলি আছে, এয়া দেখা ৰখি আছে। এইফালে অনাৰ নেম লিখিব লগা হ'ল, বনজিত বৰা, মোবাইল নাম্বাৰ দি দিলোঁ তেনেকৈ, এনেকৈ লিখিলে। আৰু আগফালে এটা ৰিফ্লেক্টৰ আছে এনেকৈ, এইটো যিটো ৰিফ্লেক্টৰ দেখিছে এইডাল, এনেকৈ এডাল আছে ৰিফ্লেক্টৰ লগাব লগা হ'ল। এই ৰিফ্লেক্টৰডাল ডিলাৰৰ পৰা এনেকৈ দিয়ে থয় মানে, এইডাল এই ৰঙাডাল যে, এতিয়া এই ছাইডত লগাব লাগিব এনেকৈ। এইফালে ছাইডত এনেকৈ হালধীয়া এডাল, আৰু এইফালে ছাইডত এডাল হালধীয়া লগাব লাগিব এনেকৈ, তেতিয়া ফিটনেছ গাড়ীখনৰ ক্লিয়াৰ হ'ব। এইটো ৰঙাডাল আৰু এইফালে আগৰ যিডাল দেখিছে এইডাল ডিলাৰৰ পৰা দি দিছে। জেগাত লগাই আহি পালোঁ। আৰু আহি পেলাই এয়া আগতে দেখুৱাইছিলোঁ তামোলৰ জেগাত আহি পালোঁ, তামোল এখন খাই ল'লোঁ। আৰু খাই পেলাই এতিয়া আচলতে মোৰ ভোডাফোনৰ এটা চিম আছিলে, সেই চিমটো পৰ্ট কৰিব দিছিলোঁ এয়াৰটেল নেটৱৰ্কলৈ। ভিডিঅ'বিলাক আপলোড কৰিবলৈ বৰ দিগদাৰ হয়, আৰু সেইকাৰণে আমাৰ ইয়াৰ মাগনি তিনিআলিতে এটা মানে এখন দোকান আছে চিমৰ, তাত যাওঁ। আজি নেটৱৰ্কটো চেঞ্জ কৰিম, আৰু চেঞ্জ কৰি পেলাই ভিডিঅ'বোৰ আপলোড হ'বলৈ বহুত দেৰি লাগে, 3-4 ঘণ্টা লাগি যায়, 5 ঘণ্টাও লাগে কেতিয়াবা সৰু সৰু ভিডিঅ' আপলোড কৰিবলৈ। সেইকাৰণে খুব দিগদাৰ হয়। সেইকাৰণে ভোডাফোনটো এয়াৰটেললৈ পৰ্ট কৰি লৈছোঁ। আৰু এতিয়া চিমটো লগাই আহোঁগৈ।